বিশ্বাস কৰা, লগৰবোৰে আজিও সোধে তোমাৰ কথা। নিশব্দ হাঁহি বিৰিঙাই কওঁ, ভালে আছে চাগে। তাৰ বাদেতো ক'বলৈ আৰু একো নাই, কোনো শব্দও নাই। তাত তোমাৰো ভুল নাই, মোৰো ভুল নাই। প্ৰথম দিনৰ দৰেই যত্ন কৰি ৰাখিব পাৰিলে ভালপোৱাবোৰো একেই থাকিল হয় চাগে। সলনি হোৱাৰ অজুহাত দেখুৱাৰ পৰিস্থিতি নাহিল হয়। এয়ে প্ৰিয়, এয়ে সময়, এয়াই সময়ৰ খেল। সময়ে প্ৰিয়জনক পাহৰিবলৈ শিকাই দিয়ে, কিন্তু পাহৰিম কেনেকৈ? পাহৰিবতো নোৱাৰি। কাষত নথকাৰ সময়তো তেওঁৰ উপস্থিতি অনুভৱ কৰা হয়। এয়াই চাগে ভালপোৱা। তেওঁৰ চকুজুৰিত, তেওঁৰ পৰশত, তেওঁৰ হাঁহিটিত, তেওঁৰ মাতষাৰত নতুন সুবাস পোৱা যায়। প্ৰতিপলত ছবিটিয়ে ভাহি উঠে মনত। এইবোৰ ভাৱনাকে চাগে ভালপোৱাৰ সৃষ্টি হয়। ইয়াকে চাগে প্ৰেম বুলি কয়। এৰা, উপস্থিতি নাথাকিলেও কল্পনাৰ বিকল্প ভাৱনাবোৰত এতিয়াও উটি ভাহি ঘূৰি ফুৰোঁ। কোনে কয় প্ৰেম হ'বলৈ কাষত থাকিব লাগে বুলি? কোনো বস্তু কেতিয়াও হেৰাই নাযায়। কিবা এটা বস্তু আঁতৰি গ'লেই পাহৰি যোৱা নাযায়। কেতিয়াবা কিছুমান বস্তু নজনাকৈ বহুত আপোন হৈ যায়। সময় মানুহক শিকাই দিয়ে জীৱন জীয়াবলৈ। সময়ে মানুহক শিকাই দিয়ে কোনোবা এজনৰ অবিহনে জীয়াই থাকিবলৈ। তথাপি ক'ৰবাত ৰৈ যায় আপোনবোৰ, এটা স্মৃতি হৈ। যিবোৰ স্মৃতি আজীৱন বুকুত সাঁচ বহুৱাই থাকি যায়।